নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ ল্যাব অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 12 আহাৰ বৃহস্পতিবাৰ 1946 ইংৰাজী 27 জুন 2024 আজি দিনটোৰ শুভ সংখ্যা 5 আৰু 3 শুভ ৰং হৈছে ৰঙা আৰু হালধীয়া আজি যদি আপুনি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়া হলে যিকোনো হালধীয়া ফুল গছ বা তুলসী গছৰ গুৰিত পানী ঢালিহে যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ যাত্ৰা শুভ হ'ব এতিয়া আমি আহিছো পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ ৰাশিফললৈ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি মেঘ ৰাশি এলাহ মেঘ ৰাশি জাতক জাতিকাই কৰ্মস্থানলৈ যাওঁতে এলাহ ভাৱৰ সন্মুখীন হ'ব পাৰে গতিকে আপোনালোকে নিজৰ মনটো দৃঢ় কৰিহে কৰ্মস্থানলৈ আগবাঢ়িব এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশি উৎসাহিত বৃষ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল কাৰণ আজি তেওঁলোকে এটা উৎসাহ উদ্দীপনাৰে নিজৰ কৰ্মস্থানত কাম কৰি আগুৱাই যাব পাৰিব গতিকে আপোনালোকে যদি কোনো নতুন কামত হাত দিম বুলি ভাবিছে তেতিয়া হলে খুব উৎসাহেৰে সেই কামটোত আগবাঢ়িব পাৰিব এইবাৰ আমি আহিছো অন্য এটি ৰাশি মিথুন ৰাশিলৈ মিথুন ৰাশি ধনাগম মিথুন ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই উত্তম কাৰণ আজিৰ দিনটোত আপোনালোকৰ ধনৰ আগমন ঘটিব পাৰে গতিকে আপোনালোকে যদি কোনো নতুন কামত হাত দিম বুলি ভাবিছে বা কৰ্মক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যত আপোনালোকে নতুন এটা কাম আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়া হলে বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে এতিয়া আমি আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশি ন্যায্য প্ৰাপ্তি কৰ্কট ৰাশি জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো খুবেই শুভ আজিৰ দিনটোত আপোনালোকৰ যিকোনো মনোবাঞ্ছা পূৰ্ণ হ'ব পাৰে কাৰণ আপোনালোকৰ আজিৰ দিনটোত যদি কিবা পাবলগীয়া আছে সেয়াও আপোনালোকে পাবলৈ সক্ষম হ'ব এইবাৰ আমি আহিছো সিংহ ৰাশিলৈ সিংহ ৰাশিৰ সঞ্চয় বৃদ্ধি সিংহ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো অতি উত্তম কাৰণ আজিৰ দিনটোতে আপোনালোকে ব্যৱসায় বাণিজ্যত উন্নতি কৰিব পাৰিব লগতে আপোনালোকৰ মূলধনৰ বা সঞ্চয়ৰ বৃদ্ধি হ'ব এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ অপযশ কন্যা ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো উত্তম নহয় কাৰণ আজিৰ দিনটোত আপোনালোকে কাৰোবাৰ পৰা বিনা কাৰণতে অপযশ পাব পাৰে গতিকে আপোনালোকে কথা বতৰা কওঁতে বা বাহিৰলৈ ওলাই যাওঁতে সাৱধানেৰে যাব এতিয়া আমি আহিছো তুলা ৰাশিলৈ তুলা ৰাশি মান তুলা ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো ভাল বুলি দেখা গৈছে আজিৰ দিনটোত আপোনালোকে ৰাজহুৱা যিকোনো কামত মান সন্মানৰ অধিকাৰী হ'ব পাৰিব এইবাৰ আমি অন্য এটা ৰাশিলৈ আহিছো বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ শুভ সংবাদ বৃশ্চিক ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই শুভ আজিৰ দিনটোত আপোনালোকে যিকোনো ক্ষেত্ৰতে শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব যদি আপোনালোকে কোনো চাকৰি বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যোগাযোগ কৰি ৰাখিছে তেতিয়াহ'লে আজিৰ দিনটোতে আপোনালোকে যিকোনো শুভ সংবাদ পাব পাৰে এইবাৰ আমি আহিছো ধনু ৰাশিলৈ ধনু ৰাশিৰ আশাভংগ ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটোত আপোনালোকৰ আশা ভংগ হ'ব পাৰে গতিকে পৰিয়ালৰ লোকৰ লগত কথা পাতোতে বা বন্ধু বান্ধৱৰ লগত কথা পাতোতে আপোনালোকে কোনো আশা কৰি কথা নাপাতিব নহলে আপোনালোকৰ আশা ভংগ হ'ব পাৰে এতিয়া আমি আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ সন্মান প্ৰাপ্তি মকৰ ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো খুবেই ভাল আজিৰ দিনটোত আপোনালোকে ৰাজহুৱা যিকোনো কাম কাজত বা চাকৰিৰ ক্ষেত্ৰত বা যিকোনো ব্যৱসায় বাণিজ্য যদি আপোনালোকে কৰি আছে সেইবিলাক ক্ষেত্ৰত সন্মান প্ৰাপ্তি হ'ব পাৰে এইবাৰ আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশি কৃতকাৰ্যতা কুম্ভ ৰাশি জাতক জাতিকাৰ কাৰণেও আজিৰ দিনটো অতি উত্তম বিদ্যাৰ্থীসকলৰ কাৰণেও খুবেই শুভ কাৰণ আজিৰ দিনটোত আপোনালোকে নিজৰ বিদ্যাৰ ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব পাৰে এইবাৰ আমি আহিছো অন্তিমটি ৰাশিলৈ মীন ৰাশি মীন ৰাশিৰ কৰ্মব্যস্ততা মীন ৰাশি জাতক জাতিকাৰ আজিৰ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে যাব পাৰে গতিকে আপোনালোকে নিজৰ মনটো দৃঢ়তাৰে ধৈৰ্য সহকাৰে কৰ্ম কৰি যাব এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল
এষ্ট্ৰ লাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানৰ পৰা আজিলৈ মই বিদায় লৈছোঁ। আপোনালোকৰ দিনটো শুভ হওক তথা সমৃদ্ধিৰে ভৰি পৰক তাকেই কামনা কৰিছোঁ। ধন্যবাদ।